হে দোস্ত ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বন্ধুসকল আপোনালোকে গম পাইছে থাম্বনেইলত দেখা পাইছে যেন টিকটক আহি গৈছে। বন্ধুসকল টিকটকৰ নিচিনা এটা এপ্লিকেশ্যন লৈ আহিছে ইণ্ডিয়াই। বন্ধুসকল সেইটো এপ্লিকেশ্যন কি আপোনালোকে জানি আচৰিত হ'ব। আপোনালোকৰ স্মাৰ্টফোনটোতো আছে, আপোনালোকে মাথো যদি আপোনালোক আগত যদি ডাউনলোড কৰা আছে তেন্তে এতিয়া খালি আপডেট দিয়ক, কিন্তু টিকটকতকৈ আপোনালোকে আৰু ভাল দেখা পাব ইয়াত আপোনালোকে। বন্ধুসকল সেই এপ্লিকেশ্যনটোৰ নাম হৈছে নকওঁ। তেন্তে বন্ধুসকল বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল চাওক, যিটো এতিয়া বৰ্তমান সেই এপ্লিকেশ্যনটো আছে, সেই এপ্লিকেশ্যনটো হৈছে ইনষ্টাগ্ৰাম মানে আমি যিটো ব্যৱহাৰ কৰি থাকোঁ মেছেজৰ কাৰণে বা ফটো ইত্যাদিবোৰ চাবলৈ বা ভিডিঅ' কেতিয়াবা আপলোড দিয়া হয়, কিন্তু সেই ইনষ্টাগ্ৰাম এতিয়া বৰ্তমান টিকটকত পৰিণত হৈছে। আপোনালোকে শুনিও আচৰিত হৈছে, আপোনালোকে চাইছে কি টিকটক হৈছে। মানে এতিয়া ইনষ্টাগ্ৰামত এটা নতুন আপডেট আহিছে। সেই আপডেটটো হৈছে ইনষ্টাগ্ৰাম এতিয়া আপুনি শ্বৰ্ট ভিডিঅ' বনাব পাৰিব, 15 ছেকেণ্ডৰো ভিডিঅ' বনাব পাৰিব, বা কি ক'ম মানে আপুনি এতিয়া টিকটকৰ নিচিনা ভিডিঅ' বনাব পাৰিব, চাব পাৰিব, লাইক দিব পাৰিব, কমেণ্ট দিব পাৰিব, সকলোবোৰ এতিয়া ইনষ্টাগ্ৰামত আপুনি পাৰিব। বন্ধুসকল সেইটো যিটো এটা আপডেট লৈ আহিছে সেইটো হৈছে ইনষ্টাগ্ৰামত এতিয়া ৰিলছ নামৰ এটা নতুন মানে সেইটোত আপডেট সোমোৱাই দিছে। ৰিলছ যিটো তাত আপোনালোকে শ্বৰ্ট ভিডিঅ' বনাব পাৰিব, সকলোবোৰ আপোনালোকে সেই ইনষ্টাগ্ৰামতে এতিয়া আৰু টিকটক নালাগে, টিকটক থাকক দূৰতেই, কিন্তু ইনষ্টাগ্ৰাম আছে ন, সেইটোতে আপোনালোকে ভিডিঅ' বনাব পাৰিব। আপোনালোকৰ কোনো টেনশ্যনেই নাই। আপোনালোকে খালি মাথো ইনষ্টাগ্ৰামটো আপডেট কৰি ল'ব নতুনকৈ। যদি আপোনালোকৰ ৰিলছটো অহা নাই, মই কেনেকৈ এইটো আপোনালোকক কৰিব লাগে সেইটো আপোনালোকক মই স্ক্ৰীন ৰেকৰ্ডৰ ভিডিঅ'ত দেখুৱাম। বন্ধুসকল সেই আপডেটটো ফাৰ্ষ্টতে আছিল ক'ত জানেনে বন্ধুসকল? ব্ৰাজিলত সেইটো আজিৰ পৰা 2 বছৰমান আগৰ পৰা সেইটো চলি আছে। মানে ইনষ্টাগ্ৰামত তেওঁলোকে ভিডিঅ' বনায় আৰু তেওঁলোকে শ্বৰ্ট ভিডিঅ'বোৰ ব্ৰাজিলত চলিছিল, কিন্তু ইণ্ডিয়াত অহা নাছিল। কিন্তু টিকটক বেণ্ড হোৱাৰ পিছত এতিয়া ইণ্ডিয়াতো সেই ৰিলছ নামৰ যিটো ছফ্টৱেৰ সেইটো ইনষ্টাগ্ৰামত আপডেট দি দিছে। বন্ধুসকল আপোনালোকে ইনষ্টাগ্ৰামটো আপডেট কৰি ল'ব। বন্ধুসকল এতিয়া মই লৈ যাওঁ আপোনালোকক মোৰ মোবাইল স্ক্ৰীনলৈ। বন্ধুসকল আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত বন্ধুসকল এটা লাইক কৰি দিব, আৰু যদি আপোনালোকে টিকটক চলাইছিল আগতে তেন্তে তলত কমেণ্ট কৰি জনাব, এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু বন্ধু আপোনালোকে যদি এতিয়া ইনষ্টাগ্ৰামটো আপডেট দি লোৱা নাই তেন্তে আপডেট দি লওক। বন্ধুসকল মই ইনষ্টাগ্ৰামটো আপডেট দি লৈছে। এতিয়া আপোনালোকক মই ইনষ্টাগ্ৰামত দেখুৱাম কেনেকৈ আপোনালোকে ৰিলছ নামৰ ছফ্টৱেৰটো পাব। তেন্তে বন্ধুসকল বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আপোনালোকে যেতিয়া ইনষ্টাগ্ৰামটো আপডেট কৰিব তেতিয়া আপোনালোকৰ ইনষ্টাগ্ৰামটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকে এইটো চাইছে, আপোনালোকৰ এইটো জাহাজৰ নিচিনা যিটো সৰু টিক চিন, এইটো টিক চিনত ক্লিক কৰিব। টিক চিনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত কেমেৰাৰ যিটো অপশ্যন আছে সেই অপশ্যনটোত যাবগৈ। কেমেৰা অপশ্যনটো যোৱাৰ পিছত আপোনালোকৰ যিটো মোবাইলৰ কেমেৰা হ'ব সেই কেমেৰাটো এনেকৈ থাকিব। তাৰপিছত আপোনালোকে ৰিলছ যিটো চাইছে সেই ৰিলছটো আপোনালোকে দেখা পাব। সেই ৰিলছটোত আপোনালোকে এনেকৈ ক্লিক কৰিব। ৰিলছটোত ক্লিক কৰাৰ পিছত আপোনালোকে চাওক টিকটকৰ নিচিনা ইয়াত আপোনালোকে অডিঅ' ল'ব পাৰিব, টাইমাৰ দি আপোনালোকে কিমান সময় আপোনালোকে ভিডিঅ'টো বনাব পাৰিব সেইটো আপোনালোকে ল'ব পাৰিব। এণ্ড বন্ধুসকল আপোনালোকে সকলোবোৰ প্ৰচেছ কৰিব পাৰিব। আপোনালোকে যেতিয়া ৰিলছ নামৰ এইটো ল'ব, আপোনালোকে ধৰি লওক এটা আপোনালোকে টিকটক ভিডিঅ' বনাব, আপোনালোকে অডিঅ'ত চিলেক্ট কৰিলে। অডিঅ' চিলেক্ট কৰাৰ পিছত আপোনালোকে চাৰ্চৰ মিউজিকো আহিব বা আপোনালোকৰ অডিঅ'বোৰ আহিব। আপোনালোকে তাৰ পৰা গৈ আপোনালোকৰ অডিঅ'বোৰ যিমান টিকটকৰ নিচিনাকৈ আপোনালোকে ইয়াত গানবোৰ ল'ব পাৰিব। বন্ধুসকল আপোনালোকে টেনশ্যন কৰিব নালাগে যেন টিকটক বেণ্ড হ'ল বুলি কি হ'ল। আৰু ইয়াত বহুতো সকলো আছে। আপোনালোকে যদি ইফেক্ট দিব খোজে, ধৰি লওক আপোনাৰ কিবা মই দেখুৱাই দি আছোঁ, ধৰি লওক আপুনি কিবা ইফেক্ট দিব খোজে আপোনালোকে সেইবোৰ দিব পাৰে। আপোনালোকে ভিডিঅ'বোৰ স্পীডো কৰিব খোজে সকলোবোৰ আপোনালোকে এইটোত ভিডিঅ'ত আপোনালোকে এইবিলাক আপোনালোকে ইনষ্টাগ্ৰামতে এতিয়া সকলোবোৰ টিকটকৰ নিচিনা ভিডিঅ'বোৰ কৰিব পাৰিব। বন্ধুসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে বুলি, আৰু যদি আপোনালোকে জানে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।
বন্ধুসকল আপোনালোকে চালে যেন মই কেনেকৈ আপোনালোকৰ ইনষ্টাগ্ৰামৰ ভিডিঅ'বোৰ Hey কেনেকৈ there. শৰ্ট ভিডিঅ'বোৰ Subscribe to my channel. বনাব পাৰিব And also press this bell icon. তেন্তে আজিলৈ ভিডিঅ' এইখিনি যদি মোৰ ভিডিঅ'বোৰ ভাল লাগি থাকে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ সকলোবোৰ ভিডিঅ' এইটো চেনেলত পাই থাকে আজিলৈ ভিডিঅ' এইখিনি বন্দে মাতৰম জয় অসম